মাই চেনেল। আজি আমি গৈ আছো ক'ত? ব্ৰহ্মপুত্ৰ নদীত গৈ আছো। দোকানটো বন্ধ হৈ আছে, মানে লকডাউন এতিয়ালৈকে শেষ হোৱা নাই। লকডাউন মানে লকডাউনেই কেৱল মাত্ৰ নগৰ মহানগৰতেই নহয়, গ্ৰাম্য অঞ্চলসমূহতো চাওক লকডাউনৰ প্ৰভাৱ পৰিছে। ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদীখনেই হৈছে ব্ৰহ্মপুত্ৰ, য'ত আমি আজি গৈ আছোঁ। কামৰূপ গ্ৰাম্য জিলা আৰু বৰপেটা জিলাৰ মাজত থকা ব্ৰহ্মপুত্ৰ অংশখনত আমি গৈ আছোঁ। তো চাই থাকিব ব্ৰহ্মপুত্ৰৰ অৱস্থাটো বৰ্তমান সময়ত কেনে আছে, মই আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম। সমস্যা, এই অঞ্চলসমূহৰ আটাইতকৈ ডাঙৰ সমস্যাই হৈছে বানপানী। চাওক, যাৰ বাবে ঘৰসমূহ ওখ ওখকৈ বান্ধিছে, ৰাস্তা ঘাটৰ সমস্যাটো বাদ দি দিছোঁ। প্ৰত্যেক বছৰেই এই অঞ্চলসমূহ বানপানী কবলত পৰে। দুই এদিন একেৰাহে বৰষুণ হ'লে এই অঞ্চলসমূহ বানপানীৰ কবলত পৰে।
অলপ জিৰণি লৈ আছোঁ গছৰ তলত। আই থিংক ইয়াত এটা সাপ থকাৰ কথা আছে, সাপো থাকিব পাৰে। আমি খেতি পথাৰৰ মাজেদি ধান খেতিৰ মাজত আমি টিমমেট চাৰিটা আছোঁ। 1 2 3 4 মানে পাবজিত যেনেকৈ 1 2 3 4 কয়। আৰু এইটো যাই আছোঁ খেতি পথাৰৰ মাজেদি। এইটো কি ধান খেতি ওচৰত গৈ আছোঁ, ব্ৰহ্মপুত্ৰত গৈ আছোঁ। 10 কিলোমিটাৰ খোজকাঢ়ি আছোঁ। ভিডিঅ'টো সকলোৱে মানে যে চশমা লৈ পোজ দি আছে চাওক। হয় চশমা ক'ত? বেঙেনাবিলাক বুঢ়া হৈ আছে, লকডাউনৰ বাবে বিক্ৰী কৰিব পৰা নাই এইবিলাক চাওক। এইমাত্ৰ আমি আহি পৰিছোঁ। বহুত ভাল ঠাই এইটো চাওক আপোনালোকে, বহুত ভাল ঠাই। নদীখনত আহিছোঁ, কিন্তু ইয়াত নদী নাই, চৰ পৰি আছে। চ' আমি নদীখনত যাম আৰু প্ৰায় 1 ঘণ্টা লাগিব আমি খোজকাঢ়ি যাম, তেতিয়াহে মেইন নদীখন পাম। আৰু ইয়াত চৰ পৰি আছে, তো চাই থাকিব আপোনালোকে মেইন নদীখন চাবলৈ। তাতে যাম, যিমান সময় লাগিব আমি গৈ থাকিম, চাই থাকিব আপোনালোকে। ভিডিঅ'টো বহুত ডাঙৰ হোৱাৰ বাবে ভিডিঅ'টো 2টা পাৰ্টত ভাগ কৰিছোঁ। তো এইটো পাৰ্ট চাই আপোনালোকে 2 নম্বৰ পাৰ্টটো চাব পাৰিব।